নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি দ্য গ্ৰেট ইণ্ডিয়ান কিচেনৰ ওপৰত এক পৰ্যালোচনা আগবঢ়াম। বন্ধুসকল, যেহেতু ছবিখন এতিয়াও আপোনালোকৰ বহুতেই চোৱা নাই, সেয়েহে আমি উক্ত ভিডিঅ'টোত ছবিখনৰ কাহিনীৰ পুংখানুপুংখ আলোচনা কৰাৰ হেতুকে কিছু সংখ্যক স্পইলাৰ লাভ কৰিব পাৰে। লগতে এনেধৰণৰ আৰু ছবি বিষয়ক মননশীল পৰ্যালোচনাৰ বাবে ছাবস্ক্ৰাইব কৰক বোলছবি.com আৰু বেল বুটামটো টিপি দিয়ক। লগতে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় আৰু সহযোগিতাৰ বাবে অশেষ ধন্যবাদ। তেন্তে আহক আজিৰ আলোচনা আৰম্ভ কৰোঁ। শ্ৰেণীকোঠাত সমাজ বিজ্ঞানৰ শিক্ষকজনে পৰিয়ালৰ এটা তাত্ত্বিক সংজ্ঞা ব্যাখ্যা কৰে। সুস্থ পৰিয়াল এটাৰ বাবে অপৰিহাৰ্য কেতবোৰ উপাদান শিক্ষকজনে আঙুলিয়াব বিচাৰে। পিছে দুৰ্ভাগ্যজনকভাৱে পাঠ্যক্ৰমৰ এনে শ্ৰুতিমধুৰ আৰু গভীৰ থিয়ৰীৰ লগত ভাৰতীয় সমাজৰ পাৰিবাৰিক প্ৰণালীৰ জটিলতা বহু যোজন নিলগত। সেই নিৰ্মমতা উপলব্ধি হয় ইণ্টাৰকাটত দেখুওৱা এখন বিষণ্ণ মুখৰ ক্ল'জ আপ শ্বটত। মুখখন এগৰাকী সদ্যবিবাহিতা পত্নীৰ, যাৰ স্বামী হৈছে সেই শিক্ষকজন। শেহতীয়াকৈ চৰ্চাৰ মেজলৈ অহা মালায়ালাম ভাষাৰ ছবি দ্য গ্ৰেট ইণ্ডিয়ান কিচেনৰ এটা 4 মিনিটীয়া দৃশ্যাংশ। কাহিনীকাৰৰ সূক্ষ্মবোধ আৰু পৰিশীলিত সম্পাদনাৰ ফলত দৃশ্যাংশটোৱে ভাৰতীয় সমাজ প্ৰণালী আৰু শিক্ষা ব্যৱস্থাটোৰ এক পাৰ্থক্যসূচক স্ববিৰোধ পোহৰলৈ আনে। বুজিব পাৰি যে যিবোৰ স্ববিৰোধী চিন্তাৰে ভাৰতীয় পৰিয়ালবোৰ পৰিচালিত হৈ আছে, সেই পৰিত্যাজ্য চিন্তাৰ শিপা এডাল পুঠিত হৈ আছে আমাৰ শিক্ষা ব্যৱস্থাটোতেই। বিষণ্ণ মুখেৰে বহি থকা সেইগৰাকী যুৱতীয়েই ছবিখনৰ শেষৰ ফালৰ আন এটা উল্লেখযোগ্য দৃশ্যত পানীৰ গিলাচ আনিবলৈ ভনীয়েকক নিৰ্দেশ দিয়া ভায়েকক এটা ধমকেৰে স্তব্ধ কৰি দিয়ে। চৰম বিতৃষ্ণাৰে তেওঁ কয়, পানীৰ গিলাচটো তই আনি ল'ব নোৱাৰ নেকি? লিংগ বৈষম্যৰ মূল উৎপত্তিস্থলী যে আমাৰ ঘৰবোৰেই এই বিশেষ দৃশ্যটোৰ জৰিয়তে উপলব্ধি কৰোৱা হয়। চিত্ৰনাট্যৰ ভিন ভিন বিন্দুত চিত্ৰিত হোৱা উপৰিউক্ত দুয়োটা দৃশ্যই সমান্তৰালভাৱে যুৱতীগৰাকীৰ পৰিৱৰ্তিত দৃষ্টিকোণ আৰু মানসিকতাৰ বিকাশকো সুনিশ্চিত কৰিলে। দুয়োটা প্ৰসংগই বিশেষ কাহিনীটোত প্ৰভাৱ বিস্তাৰ কৰিছে। জিঅ' বেবীৰ দ্বাৰা লিখিত আৰু পৰিচালিত ছবি দ্য গ্ৰেট ইণ্ডিয়ান কিচেনে মুক্তি লাভ কৰে চলিত বছৰৰ 15 জানুৱাৰীত। স্পৰ্শকাতৰ কাহিনীটোৰ বাবে নেটফ্লিক্স আৰু এমাজন প্ৰাইমে ছবিখন বৰ্জন কৰিলে। সেয়েহে ছবিখন মুক্তি দিয়া হয় নিস্ত্ৰিন নামৰ আন এটা অনলাইন প্লেটফৰ্মত। ছবিখনে মূলতঃ আক্ৰমণ কৰিছে পুৰুষ প্ৰধান সমাজ ব্যৱস্থাটোক, যিখন সমাজত পুৰুষসকলৰ আধিপত্য ঘৰৰ কোঠালিৰ পৰা আৰম্ভ কৰি মন্দিৰৰ নীতি নিয়ম নিৰ্ধাৰণ কৰালৈকে নিৰ্ণীত হৈ থাকে। ছবিখনৰ অধিকাংশ দৃশ্য ঘৰটোৰ ভিতৰতে সম্পন্ন হৈছে। সংলাপ অথবা নেপথ্য সংগীতৰ পৰিৱৰ্তে পটভূমি নিৰ্মাণ আৰু দৃশ্য সংৰচনাৰ ওপৰত চিত্ৰনাট্য অধিক নিৰ্ভৰশীল। পৰিচালিকা চৰিত্ৰসমূহক কোনো ধৰণৰ নাম দিয়া নাই। ইয়াৰ ফলত চৰিত্ৰবোৰৰ ভাৱানুভূতিয়ে এক পূৰ্ব নিৰ্ধাৰিত গণ্ডি অতিক্ৰম কৰি সাৰ্বজনীনতা লাভ কৰিছে। নৃত্যৰত অৱস্থাত থকা এগৰাকী যুৱতীৰ গতিশীল শ্বটেৰে ছবিৰ কাহিনীটোৱে পাতনি মেলে। পৰৱৰ্তী দৃশ্যত যুৱতীগৰাকীৰ ঘৰলৈ আগমন ঘটে তেওঁৰ ভাবী স্বামীৰ। প্ৰচলিত নিয়ম ৰীতিৰ মাজতেই তেওঁলোকৰ বিয়াখন সুকলমে হৈ যায়। দাম্পত্য জীৱনো নিয়াৰিকৈ চলি থাকে। চিত্ৰগ্ৰহণকাৰী চালুকে থমাছৰ অন্তৰ্দৃষ্টিসম্পন্ন টপ এংগল শ্বটৰ অভিনৱত্বত দেখুওৱা হয় নিতৌ পাকঘৰত তৈয়াৰ হোৱা ব্যঞ্জন। সেই ব্যঞ্জনবোৰক পুৰুষসকলৰ সন্মুখত শাহু আৰু বোৱাৰীয়ে আনন্দৰে গৰমে গৰমে পৰিৱেশন কৰে। তেওঁলোকৰ দৈনন্দিন জীৱন আৰম্ভ হয় পাকঘৰতে আৰু শেষো হয় পাকঘৰতে। আনহাতে স্বামীয়ে পুৱাই উঠি সুস্বাস্থ্যৰ বাবে ব্যায়াম কৰে। অন্যহাতে শহুৰেকৰ পিন্ধা চেণ্ডেলযোৰো শাহুৱেকেহে গোটাই চপাই দিবহি লাগে। দুপৰীয়া, সন্ধ্যা অথবা ৰাতিপুৱা স্বামী আৰু শহুৰেকে আঞ্জাত থকা মাছৰ কাঁইট খাদ্যাংশ টেবুলৰ কাপোৰতে পেলাই থৈ যায়। প্ৰথম অৱস্থাত এই কথাটো দেখি সদ্যবিবাহিতা যুৱতীগৰাকী কিছু পৰিমাণে অপ্ৰস্তুত হৈছিল যদিও পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী শাহুৱেকে তেনে অপৰিচ্ছন্ন টেবুলৰ ওপৰতে কাঁহী পাতি খাবলৈ বহা দেখি তেওঁ নিৰ্বিকাৰ হৈ খাবলৈ বহিল। পিছত এদিন ৰেষ্টুৰাঁত পৰিপাটিকৈ ভোজন কৰোঁতে যেতিয়া যুৱতীয়ে ৰেষ্টুৰাঁতহে টেবুল মেনাৰ্ছ দেখুওৱা বুলি মন্তব্য কৰিলে, তেতিয়া শূন্য স্বামীদেৱে বিৰক্ত হৈ মেজৰ পৰা উঠি গ'ল। নিশা পত্নীয়ে ক্ষমা খোজাতহে অভিমান নাইকিয়া হ'ল। এইদৰে পাৰিবাৰিক এডজাষ্টমেণ্টৰ এটা সুশীতল প্ৰক্ৰিয়াৰ মাজত যুৱতীগৰাকী অভ্যস্ত হৈ পৰিল। এদিন যুৱতীয়ে নৃত্য শিক্ষকৰ চাকৰি এটাত আবেদন কৰাৰ প্ৰসংগ উলিয়ালে। পিছে শহুৰেকে বংশমৰ্যাদাৰ প্ৰসংগ পৰোক্ষভাৱে উনুকিয়াই তেওঁক সেই কামটো কৰিবলৈ মানা কৰিলে। যুৱতী পুনৰ ব্যস্ত হৈ পৰিল শহুৰেকক জুইত সিজোৱা উত্তম পৰ্যায়ৰ ভাত খুৱাবলৈ। পিছত শাহুৱেকৰ কথা মানি যেতিয়া যুৱতীগৰাকীয়ে চাকৰিটোত আবেদন কৰিলে, তেতিয়া শহুৰেকে নিজৰ উচ্চ শিক্ষিত পত্নীৰ পৰিয়াল পৰিচৰ্যা আৰু দায়িত্ববোধৰ ব্যাখ্যা গৌৰৱেৰে দাঙি ধৰিলে। বুজনিটো বোৱাৰীকে শুনি থলে যদিও পাকঘৰ কেন্দ্ৰিক দাম্পত্য জীৱনৰ যান্ত্ৰিকতাত তেওঁ যেন লাহে লাহে অসহজ হ'বলৈ আৰম্ভ কৰিলে। অসহজ অৱস্থাৰ চুক অধিক বঢ়াই তুলিলে কৃত্ৰিম ভৰা যৌন জীৱনে, প্ৰায়বোৰ কথাত জ্যেষ্ঠজনৰ অসমৰ্থনে অথবা ধৰ্মীয় আচাৰ আৰু পৰম্পৰাক জীয়াই ৰখাৰ তীব্ৰ হেঁচাই। শবৰীমালা মন্দিৰক কেন্দ্ৰ কৰিও কাহিনীৰ শেষৰ ফালে প্ৰভাৱশালী মূৰ এটাৰ সূচনা হ'ল। প্ৰকৃততে এই মূৰটোৱে স্বপ্নান্বেষী আৰু স্বাধীনতাপ্ৰিয় যুৱতীক কঠোৰ সিদ্ধান্ত ল'বলৈ প্ৰৰোচিত কৰিলে।
কাহিনীৰ শেষৰ ফালে যুৱতীৰ উপলব্ধি হ'ল যেন পাকঘৰটো পুৰুষসকলৰ ভোগবাদ আৰু আত্মকেন্দ্ৰিকতাৰে পূৰ্ণ কিছুমান অনুৰোধ ৰক্ষা কৰি থকাৰ এটা বিচিত্ৰ মাধ্যমহে। নিজৰ অসহায়বোধ আৰু অস্তিত্বহীনতা স্বচক্ষুৰে প্ৰত্যক্ষ কৰি যুৱতী হাইৰাণ হৈ পৰিল। এই অৱদমিত ক্ষোভ আৰু অপমানবোধৰ পুঞ্জীভূত ভাৱনাই ছবিখনৰ ক্লাইমেক্সলৈ পৰ্যবেক্ষিত হয় আৰু যুৱতীয়ে জীৱনৰ প্ৰথমটো স্বাধীনচিতীয়া সিদ্ধান্ত লৈ পেলায়। মূল চৰিত্ৰ দুটিত নিমিষা ছাজান আৰু সুৰেশ ভেঞ্জৰামুডুৱে সফল অভিনয় কৰিছে। নিমিষা ছাজানৰ অভিনয় মূলতঃ শৰীৰী ভংগীমা আৰু অভিব্যক্তিৰ ওপৰত নিৰ্ভৰশীল। পাকঘৰৰ দৈনন্দিন কৰ্মসূচীৰ পুনৰাবৃত্তিমূলক দৃশ্যসমূহত নিমিষাৰ অভিব্যক্তিয়ে খুবেই সূক্ষ্মভাৱে ৰূপ সলায়। এই পৰিৱৰ্তিত ৰূপক সফলভাৱে আৰু পৰিমিত ভাৱাবেগেৰে প্ৰদৰ্শন কৰাত তেওঁ প্ৰশংসাযোগ্য সফলতা লাভ কৰিছে। ছবিখনত সংলাপ তেনেই কম, কাৰণ পৰিচালকে চৰিত্ৰবোৰক অত্যাধিক সংলাপ দি নাটকীয় অতিৰঞ্জনৰ পৰশ দিব বিচৰা নাই তথা চৰিত্ৰবোৰৰ সাৰ্বজনীনতাক সীমাবদ্ধ কৰিব বিচৰা নাই। পৰিচালকে বিচাৰিছে দৰ্শকে চৰিত্ৰবোৰৰ লগত একাত্মবোধ স্থাপন কৰক, নিজকে অন্বেষণ কৰক। বোধ হয় শক্তিশালী এই কাহিনীটোৱে উত্থাপন কৰা প্ৰশ্ন আৰু পৰিণতিবোৰ দৰ্শকে সততাৰে অনুধাৱন কৰিলেহে পৰিচালকৰ উদ্দেশ্য সফল হ'ব।